ফেন চলি আছে, ওপৰটো এখন চলি আছে, গৰম বহুত বেছি। আমি আসলতে আগতে ওপৰৰ ফ্ল'ৰত আছিলোঁ, 3 নম্বৰ ফ্ল'ৰত তাতে আছিলোঁ। তাত বহুত বেছি গৰম, বহুত গৰম। হেল্ল' এভৰিৱান, মই কংকনে আপোনাক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ব্লগলৈ। আজি হৈছে ছানডে, আজি ছানডে ব্লগ দিম। কি কৰোঁ, ক'ত যাওঁ গোটেইখিনি দিম। নাযাওঁ বাৰু ক'তো, ৰুমতে থাকিম। হাজবেণ্ডৰ আজি অফিচ নাই, ছানডে যিহেতুকে, সেইকাৰণে ৰুমতে আজি কি কৰোঁ গোটেইখিনি দেখুৱাম। তেনেহ'লে ব'লক আজি আমি আমাৰ ব্লগটো আৰম্ভ কৰি দিওঁ। মৰ্ণিং ব্ৰেকফাষ্ট কৰাৰ পিছতে মই অলপমান কাপোৰ ধুলোঁ। কাপোৰখিনি ধুই কৰি এতিয়া কাপোৰখিনি মেলি দিলোঁ আৰু এতিয়া ব'লকচোন ভিতৰলৈ যাওঁ। হাজবেণ্ডে উলিয়াই লৈছে তেওঁৰ টুল বক্স। আজি নিশ্চয় কিবা এটা আৱিষ্কাৰ কৰিব। গ্ৰীণ মেচিন ৰেডি কৰি লৈছে কাৰেণ্টত দি। তেওঁ কি কৰিলে গম পালেনে? আচলতে তেওঁ আঁঠুৱা তৰিবৰ কাৰণে গজাল একদম এবাৰ ফিক্স কৰি দিলে। মই বজাৰৰ পৰা কিনি আনিছিলোঁ কিছুমান ক্লিপ, সেইবোৰ মানে থাকে কিন্তু পটককৈ এৰায়ো যায়, কামত নিদিয়ে। সেইকাৰণে এবাৰ পূৰা ফিক্স কৰি লৈছে। আৰু আছেনে? ইয়াতে লগাই দিবাচোন, মই এটা হেৰি কৰিব লাগিব। পাকঘৰটোত ময়ো আজি অলপ কাপোৰ এই বেগটোত ভৰালোঁ। গৰম কাপোৰ অকণমান চিজিল লগাবলৈ চেষ্টা কৰিলোঁ। বেগটোত ভৰাই থলোঁ আৰু পিছফালে এনেকৈ থৈছোঁ মই ডিছ টিভিখন। টিভিটো কানেকশ্যন কৰা নাই, চোৱা নহয় যে সেনেকৈ, সেইকাৰণে মই এনেকৈ থৈ দিছোঁ ডিছ টিভিখন। আৰু এতিয়া ব'লক যাওঁ পাকঘৰলৈ। ভাত বনাবলৈ হৈ গৈছে। আজি স্পেচিয়েল লাঞ্চত আছে চিকেন। এয়া ৰেডি কৰি লৈছোঁ গোটেইখিনি। আজি চিকেন বনাম। আজি পেকেট মছলা নিদিওঁ, গোটা মছলাৰে বনাম। এইখিনি এতিয়া বনাই লওঁ পেষ্টটো। বানানা আৰু মিল্ক শ্বেক। চিকেন ফ্ৰাই কৰি আছোঁ। চিকেন কাৰী ৰেডি। এতিয়া বহাই দিম ভাত। কুকাৰত মই বহাই দিছোঁ ভাতখিনি। আৰু মোৰ হাজবেণ্ডক চাওক, পেট পেলাই শুই এইবোৰতে ব্যস্ত হৈ আছে। আজি ছানডে যে অফিচ নাই, সেইকাৰণে পূৰা ব্যস্ত। সেই গাইজ, মোৰ ভাত পানী বনাই কৰি ৰেডি হৈ গ'ল। হাজবেণ্ডে মোবাইলত ব্যস্ত, একো কৰা নাই আজি। আচলতে তেওঁৰ অকণমান গাটো বেয়া, মানে অকণমান চৰ্দি জ্বৰ এনেকুৱা হৈ আছে, সেইকাৰণে মোবাইলত ব্যস্ত। কৰোণা নহয় আকৌ, ছিজনেল জ্বৰ চৰ্দি এইবিলাক হয়ে বাৰু। সেইকাৰণে মোবাইলতে লাগি আছে। কাম সেনেকৈ একো কৰা নাই। মই বনালোঁ গোটেইখিনি আজি, যদিও ছানডে, এনেই ছানডে বাৰু তেওঁ মোক হেল্প কৰে দেই, এইটো ক'ব লাগিব। আগৰ ভিডিঅ'ত দেখিছে আপোনালোকে, নিজেই চিকেন বনাই মোক খুৱায়। আৰু আজি বনালোঁ, চিকেন বনালোঁ, ভাত বনালোঁ। এতিয়া পুৰিম মই পাপৰ। এইটো পাপৰ পুৰি দিম। চৰ্দি লাগিলে মানে পাপৰ পুৰিলে ভাল হয়, সেইকাৰণে। আৰু এটা বস্তু খাম, এইটো হৈছে আমৰ আচাৰ। এইটো মায়ে দিছিলে, হাজবেণ্ডৰ মাকে, মানে মই যেতিয়া ইয়ালৈ আহিছিলোঁ এতিয়া বনাই দি পঠাইছিলে। বহুত ধুনীয়া হৈছিলে, বহুত খালোঁ মই। আৰু আচাৰ খাই ভালেই পাওঁ, বহুত খাই কৰি অলপ আছে, সেইখিনিকে এতিয়া তাকে অলপমান খাম। তেনেহ'লে এতিয়া ভাতখিনি ৰেডি কৰোঁ। আজি দুপৰীয়াৰ ভাতখিনি ৰেডি কৰি লৈছোঁ, আমাৰ দুইটাৰে। এতিয়া ভাতকেইটা খাই লওঁ। মই লগোৱা জলকীয়া পুলি এইটো। আমি যেতিয়া আগৰটো ৰুমত আছিলোঁ, তেতিয়া মই এইটো এটা টাবত দিছিলোঁ। টাবত পুলিটো হৈ আছিলে। আৰু যেতিয়া আমি এইটো ৰুম শ্বিফ্ট কৰিলোঁ, ইয়ালৈ গুচি আহিলোঁ, তেতিয়া পুলিটো সেনেকৈ মই লৈ আহিছিলোঁ। লৈ আহোঁতে আৰু এতিয়া আমাৰ ৰুমৰ কাষতে মই মাটি অলপত এইটো এনেকৈ পুতি দিছোঁ। এইটো পানী দিওঁ যে, সেইকাৰণে ধুনীয়াকৈ হৈছে। এইটো লাহে লাহে। গুড ইভিনিং এভৰিৱান। অথনি ভাত খালোঁ, খাই বৈ অলপমান ৰেষ্ট ল'লোঁ, গা পা ধুলোঁ। ধুই কৰি আকৌ আহিছোঁ মই ভিডিঅ'ৰ মাজলৈ। ফেন চলি আছে, ওপৰটো এখন চলি আছে, গৰম বহুত বেছি। আমি আচলতে আগতে ওপৰৰ ফ্ল'ৰত আছিলোঁ।
3 নম্বৰ ফ্ল'ৰত তাতে আছিলোঁ। তাত বহুত বেছি গৰম, বহুত গৰম লাগে, অলপমান প্ৰব্লেমো আছিলে, অশান্তি হয়। সেইকাৰণে আমি তলৰ ফ্ল'ৰলৈ আহিলোঁ, তলৰ ৰুম ল'লোঁ আৰু ইয়াতে থাকি ভাল লাগিছে, ঘৰৰ দৰে লাগিছে, বহলাহল পাইছোঁ। সেয়াই, ঘৰলৈ যাব পৰা নাই, 2 মাহ মানেই হ'ল ঘৰলৈ যোৱা হোৱা নাই। ঘৰলৈ গ'লে বাৰু দেখুৱাম বহুত কিবা কিবি, কি দেখাওঁ এতিয়া নকওঁ, লাহে লাহে দেখি থাকিব। আৰু আমাৰ ৰুমটো অহা যিহেতুকে বেছি দিন হোৱা নাই, মোৰ ৰুম শ্বিফটিঙৰ কামো ভালকৈ হোৱা নাই, ভালকৈ মই একো চিজিল লগাবলৈ পৰা নাই, লগাম লাহে লাহে কৰি থাকিম। কৰোণাৰ কাৰণে বজাৰ পাতি মই সেনেকৈ যোৱা নাই, যিহেতু সাৱধানে থকাটো নিজৰ কাৰণে ভাল, সেইকাৰণে মই তেনেকৈ বজাৰলৈও যোৱা নাই। আৰু লাহে লাহে কৰি থাকিম, দেখি থাকিব। গতিকে সেয়াই, আজি ছানডে ব্লগটো মই তেনেকৈয়ে দিলোঁ। আশা কৰিছোঁ আপোনালোকে ভাল পাইছে আৰু কেনেকুৱা পালে মোক নিশ্চয় জনাব। ভিডিঅ'সমূহ চাই যদি মোৰ ভাল পাইছে তেনেহ'লে প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো এবাৰ প্লিজ ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো এবাৰ দবাই থ'ব, যাতে আহিবলগীয়া এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ আপোনালোকে পাই থাকে। ভিডিঅ'টো ইমান সময় চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আগলৈও এনেকৈ মোক মৰম দি যাব। আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ মোৰ খুবেই প্ৰয়োজন। আজিলৈ বাই বাই।